প্ৰিয় বন্ধু বান্ধৱীসকল কেনে আছে সকলো আশা কৰো সকলো ভালেই চাগে আকৌ আহিলো নতুন এটি ৰেচিপি ভিডিও লৈ ভাল লাগিলে নিশ্চয় কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই সাবস্ক্ৰাইব কৰি দিব এতিয়া আহকচোন কি বনাবলৈ লৈছো কেনে ধৰণে বনাম আজি বনাবলৈ লৈছো চিলি পনীৰ ইয়াৰ বাবে মই লৈ লৈছো पनीर दुखमान टुकुरा टुकुर कर लैसो और इते अलप कॉर्नफ्लोर दी दिसो कॉर्नफ्लोर और काश्मीरी मिर्च पाउडार और निमख अकणमान दी एखिनि अलप मेरिनेट कर थৈ दिम এইদৰে নকৰি ডাইৰেক্ট পনীৰখিনি সবজিত দি দিবও পাৰি এয়া গ্ৰেভিৰ কাৰণে 2 চামুচ কৰ্নফ্লোৰ পানীৰ হৈতে গুলি ৰাখি দিম যদি কৰ্নফ্লোৰ নাথাকে 10-20 টকীয়া নৰ চুপ তাৰো পেকেট আনি আপোনালোকে এইদৰে পানীত ঘুটি ল'ব পাৰে এই আঞ্জাখন বনাওঁতে বহুত টাইম নালাগে বহুত জলদি হৈ যায় কেতিয়াবা ট্ৰাই কৰিবচোন আজিৰ ব্যঞ্জনখনৰ কাৰণে এয়া মই লৈছো গ্ৰীন চিলি সস আৰু এটো কৰ্নফ্লোৰ পানীটো যে গলি লৈছিলো তাৰ পিছতে এয়া আদা নহৰু টুকুৰা টুকুৰকৈ কাটি লৈছো সৰু সৰুকে আৰু এয়া সয়া সস আৰু এয়া টমেটো সস এইবোৰ 2 চামুচ লৈছো মই আৰু এয়া সৰু সৰুকে পিয়াজ কাটি লৈছো এয়া ডাঙৰ ডাঙৰকে এটো সাইজত মানে পিয়াজ কাটি লৈছে তাৰ পিছত এয়া জালুকৰ পাউডাৰ আৰু এয়া ক্যাপসিকাম ইয়াৰ গুটিখিনি সম্পূৰ্ণ এৰাই লৈছো আৰু এইদৰে টুকুৰা টুকুৰকে কাটি লৈছো আৰু এয়া বিলাহীৰ গুটিখিনিও সম্পূৰ্ণ এৰাই এইদৰে টুকুৰা টুকুৰকে কাটি লৈছো আৰু আপোনালোকে জলকীয়াৰ পৰিমাণ কিমান খায় হেনুপাতে কেঁচা জলকীয়া এনেদৰে কাটি ল'ব এতিয়া কেৰাহী এখনত অলপমান তেল দি এইদৰে সাইডটো লগাই লৈছো তেলকণ লাগি নধৰিবলে পনীৰখিনি ভাজি লৈছো ভালদৰে ফ্ৰাই কৰি লোৱাৰ পিছত এয়া বেলেগ এখন কেৰাহীত মই নহৰু আদাখিনি দি দিছো এইখিনি অকণমান ৰঙা হোৱালৈকে ভাজিম মই এতিয়া মই ইয়াত পিয়াজৰ সৰু সৰু টুকুৰাকৈ কাটি থোৱা খিনি দি দিছো এইখিনি অকণ ভাজি আৰু ক্যাপসিকামখিনি দি দিম পিয়াজখিনি বেছি লৈলৈকে ভাজি নাথাকিব ক্যাপসিকামখিনি দি অলপ টাইম 5 মিনিট মান মই এইদৰে ফ্ৰাই কৰিম তাৰ পাছতহে বাকিখিনি দিম এইখিনি দি দিছো দেখিছেনে একেলগে দি দিলে এই পিয়াজ আৰু বিলাহীখিনি সোনকালে সিজি যায় ক্যাপসিকামখিনি বাকি ৰৈ যায় অলপ নিমখ দি এইখিনি আৰু অলপ 5 মিনিট 10 মিনিট মান এনেকে ফ্ৰাই কৰিছো অলপ ট্ৰান্সপাৰেন্ট হোৱালৈকে চাব আপোনালোকে পিয়াজখিনি তাৰ পিছত পনীৰটো দি দিছো এয়া সয়া সস 2 চামুচ দিছো আপোনালোকে চাব অলপ কালাৰটো যদি কুলা নাই হয় তেতিয়াহলে আৰু 1 চামুচ এড কৰিব বহুত বেছিও নিদিব সোৱাদটো অলপ বেয়া লাগিব বহুত বেছি দিলে অলপ ঢাকি ৰাখিছো তাকে কি অলপ লৰাই মেলি তাৰ পিছতহে বাকি সসখিনি ইউজ কৰিব এয়া চিলি সস দি দিছো তাৰ পিছত টমেটো সস দিছো এইগিটা সস দিয়াৰ পিছত বহুত টাইম খালি ফ্ৰাই কৰি নাথাকিব এয়া জালুকৰ পাউডাৰ অলপ দি দিছো বহুত টাইম ফ্ৰাই কৰি নাথাকিব যদি গ্ৰেভি বনাই আপোনালোকে পানীটো দি দিব আৰু যদি নবনাই অলপ দেৰিতে নমাই থৈ দিব এইখিনি দি দিছো অলপ দেৰি লৰাই মেলি কৰ্নফ্লোৰটো অলপ মানে লৰাই থাকিব মানে সিজিবৰ কাৰণে বস্তুটো পটককে এনেকে গ্ৰেভি হৈ গল বুলিয়ে নমাই নিদিব কমেও কৰ্নফ্লোৰখিনি দিয়াৰ পিছত 6-7 মিনিট এইখিনি সিজাব এয়া মোৰ চিলি পনীৰ ৰেডি হৈ গৈছে নমুৱাৰ আগে আগে অলপমান মই আৰু জালুক এড কৰিছো কাৰণ জালুকৰ ফ্লেভাৰটো মই বহুত ভাল পাওঁ সেইকাৰণে আৰু অলপ জালুক দি অলপ কিচেন কিং মছলা অকমান ইউজ কৰিছো আৰু কসুৰি মেথি ইউজ কৰিছো অলপমান এইকেইটা অপচনেল হয় আপোনালোকে ইউজ কৰিব পাৰে নকৰিলেও একো নাই মছলা দিয়াৰ পিছত লৰাই মেলি নমাই থৈ দিলো এয়া মোৰ ৰেডি হৈ গ'ল ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ কমেন্টত নাপাহৰিব দেই